মানে পিজিআৰ ভূমিত আপুনি বেনাৰ সহ আপোনাক দেখিবলৈ পোৱা গৈছে উচ্ছেদ অভিযানৰ সন্দৰ্ভত কি ক'ব আচলতে কেনেকুৱা ধৰণৰ এটা পৰ্যায়ত আছে আপোনালোকে গম পাইছে যেটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে আমি যিমানখিনি গাঁৱত বহবাস কৰিছে পিজিআৰ বিজিআৰ সকলো জাতি জনগোষ্ঠী আছে যেটা পিজিআৰ বিজিআৰক বহবাস কৰা তেওঁলোকৰ আমি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ থাকিলেও তেওঁলোকৰ হাইকোৰ্টত ষ্টে অৰ্ডাৰ লৈ আনিছে ষ্টে অৰ্ডাৰ লৈ অনাৰ পিছত আমি ইভিকশ্যন কৰিব নোৱাৰোঁ ষ্টে অৰ্ডাৰখন ছাৰ আপোনালোকে কেতিয়া পাইছে ষ্টে অৰ্ডাৰৰ অনাৰ পিছত আমি ইভিকশ্যন কৰিব নোৱাৰোঁ কিন্তু যিবিলাকৰ খালী মাটি আছে পিজিআৰ বিজিআৰ আছে কোনোবা ধান খেতি কৰে কোনোবা কুঁহিয়াৰ খেতি কৰে সেইবিলাক জেগাতো আমি যিটো পিজিআৰ বিজিআৰৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আমি মানিব লাগে তেওঁলোকৰ প্ৰটেকশ্যনৰ কাৰণে আমি ফেন্সিং দিম তাতে এইটোতো পিজিআৰ বিজিআৰ মাটি হৈ থাকিব যিসমূহ বাসগৃহ আছে বাসগৃহসমূহ আচলতে উচ্ছেদ কৰা হ'ব নাই এতিয়ালৈকে এইটো সুপ্ৰিম কোৰ্ট অৰ্ডাৰে সুপ্ৰিম কোৰ্টৰ এগেইনষ্টত আমি যাব নোৱাৰোঁ সেইবিলাকতো আমি নকৰিব ভীতিগ্ৰস্ত হৈ থকা ৰাইজক কি ক'ব বিচাৰিব আমি আপোনালোকে সকলো জাতি জনগোষ্ঠীৰ মই অনুৰোধ কৰিব বিচাৰিছোঁ যিবিলাকৰ আপোনালোকে যিটো সুপ্ৰিম কোৰ্টৰ যিটো নিৰ্দেশ মতে পিজিআৰ বিজিআৰটো আপোনালোকে থাকিব নোৱাৰে কিন্তু যিবিলাকৰ ইয়াত পিজিআৰ বিজিআৰ বহবাস কৰা ফেমিলিসকলে তেওঁলোকৰ হাইকোৰ্ট গৈ ষ্টে অৰ্ডাৰ লৈ আনিছে ইয়াত ইভিকশ্যন কৰিব নোৱাৰে বুলি কৈছে গতিকে হাইকোৰ্টৰ অৰ্ডাৰ আমি সন্মান জনাইছোঁ হাইকোৰ্টৰ অৰ্ডাৰ আমি ৰেচপেক্ট জনাইছোঁ সেইটো কাৰণে আমি সেইটো যিবিলাকে থাকিছে তেওঁলোকৰ নিজৰ ঘৰ যিটো বহবাস কৰিছে সেইটো আমি উচ্ছেদ অভিযান কৰিব নোৱাৰোঁ কাৰণ এইটোতো ইলিগেল হৈ যাব এইটো কণ্ডেম কোৰ্ট হৈ যাব গতিকে যিবিলাকৰ কৃষিভূমি আছে তেওঁলোকৰ সেইবিলাকৰ জেগাত আমি এটা বাউণ্ডৰী হিচাপে আমি বনাই ল'ম ফেন্সিং দিম সেইবিলাকৰ কাৰণে আমি কৰিব বিচাৰিছোঁ তুলিয়ন ৰহাং অৰ্থাৎ কাৰ্বি আংলং স্বায়ত্ত সমিতি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আজি পিজিআৰ বিজিআৰ এলেকাত যিটো ঠাইত ঘটনাখিনি সংঘটিত হৈছে সেইটোত আজি বেনাৰ ফ্লেক্স লগোৱা মানে বা ইভিকশ্যন কৰাৰ প্ৰতি এটা বেনাৰ ফ্লেক্স তেখেত নিজে আহি পেলাই সেইখিনি বেনাৰ ফ্লেক্স লগোৱা মানে তাত কিবা এটা ৰহস্য ডাঙৰ এটা ৰহস্য থকা যেন আমি পাইছো কাৰণ কিয় যদি ইভিকশ্যন কৰাৰ প্ৰতি যদি তেওঁলোকে যদি আগুৱাই আহিলেহেঁতেন হয়তো কাইলৈ ২৬ তাৰিখ কাইলৈ ১৫ দিন যিটো ইভিকশ্যন নটিচ ১৫ দিন দিয়া বা উইদিন 15 ডেজ যিটো ভেকেট কৰাৰ যিটো ইভিকশ্যন নটিচ বা যিটো জাননী দিয়া হৈছে কাইলৈ সেই ১৫ দিন কাইলৈ শেষ হ'ব আজি পৰ্যন্ত আমি ইয়াত কাৰ্বি আংলঙত বা ৱেষ্ট কাৰ্বি আংলঙত কিমানখন জেচিবি বা বুলডোজাৰ বা ঘৰ ভঙাৰ কাৰণে বা ইভিকশ্যন কৰাৰ কাৰণে তাত পুলিচ বাহিনী তাত কিমানজন আহি পাইছে আজিলৈকে জেচিবি বা ফকলেণ্ড বা যিয়ে নহওক আজিলৈকে সেই বুলডোজাৰবোৰ পৰা সেইবোৰ কাম কৰাকৈ কিমানটা আজি গাড়ী আহি পাইছে আজিলৈকে কোনো এটা সিদ্ধান্ত বা কোনো এটা কাৰ্যকৰী কৰাৰ কাৰণে আজিলৈকে কোনো আমি আগুৱাই যোৱা বা কাৰ্বি আংলং স্বায়ত্ত সমিতি পৰিষদৰ পৰা সেইখিনি কাম কৰা আমি দেখা পোৱা নাই সেইকাৰণে তুলিৰাম ৰংহাং নিজে আহি পেলাই সেইবোৰ কৰা মানে এইটো এটা ডাঙৰ এটা ৰহস্য আছে সেইটো মাত্ৰ ৰাজ্যক এটা মিনিপুলেট অৰ্থাৎ কুকাহ দিয়াৰ কাৰণে সেইখিনি কৰিছে আৰু দ্বিতীয় কথাটো হৈছে কাৰ্বি আংলং স্বায়ত্ত সমিতি পৰিষদৰ পৰা যিটো জাননী বা ইভিকশ্যন কৰাৰ প্ৰতি এটা সিদ্ধান্ত লোৱাৰ পাছত ডংকা ৰেভিনিউ চাৰ্কুলৰ পৰা যিটো ইভিকশ্যনৰ জাননী সেইটো দিয়াৰ পাছত সেইটো আচলতে ডংকা চাৰ্কুলৰ পৰা এইটো কৰিব লাগিছিল তুলিৰাম ৰংহাং ডাঙৰীয়া তেখেত এজন মুখ্য কাৰ্যবাহী সদস্য আহি পেলাই ইয়াত বেনাৰ ফ্লেক্স লগোৱা ইয়াত কোনো দৰকাৰ নাই ইয়াত তেওঁলোকৰ কৰ্মচাৰী আছে কৰ্মচাৰীসকল অৰ্থাৎ ডংকাছ ৰেভিনিউ চাৰ্কুলৰ পৰা তাত